নমস্কাৰ, আজি মই শুকান মাছৰ সৈতে অমিতা খাৰ বনাবলৈ লৈছোঁ। এয়া কেৰাহীত তেল গৰম হোৱাত শুকান মাছখিনি ভাজি লৈছোঁ। 1 মিনিটমান ভজা হোৱাৰ পিছত তাত কাটি লোৱা অমিতাখিনি দি দিছোঁ। গেছটো মিডিয়াম ফ্লেমত ৰাখিব আৰু তেল অকণমানেই দিব। খাৰত বহুত বেছি পৰিমাণ তেল নালাগে। প্ৰায় 3-4 মিনিটমান এনেদৰে ভাজি লোৱাৰ পিছত তাত এচামুচ খাৰ দি দিছোঁ। খাৰখিনি দি আকৌ 2 মিনিটমান এনেদৰে ভাজি ল'ব লাগিব। এতিয়া তাত অকণমান পানী দি দিছোঁ। বহুত বেছি পানী দিব নালাগে। এয়া অনুমান লগাব পাৰিছে চাগে। এয়া এতিয়া তাত জোখমতে নিমখ দি দিছোঁ। গেছটো ল' ফ্লেমত ৰাখিব আৰু 5 মিনিটৰ বাবে ঢাকনি লগাই থৈ দিব। এতিয়া 5 মিনিট পিছত ঢাকনি গুচাই তাত অকণমান হালধি দি দিছোঁ। খাৰ বনালে হালধি সদায় খাৰ দিয়াৰ পিছত দিব লাগে। গেছটো হাই ফ্লেমত ৰাখিছোঁ মই। এতিয়া তাত কেইটামান কেঁচা জলকীয়া দি দিছোঁ। কেঁচা জলকীয়াৰ ফ্লেভাৰটো খুবেই ধুনীয়া হয়। এয়া আমাৰ খাৰ প্ৰায় ৰেডি। ইয়াত মই কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই। অকল কেঁচা জলকীয়া, হালধি আৰু নিমখ। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।